কুকুৰে কলে ঐ পাহৰি নাযাবি তই কুকুৰে কলে ঐ তোকে বৰ ভাল পাওঁ মই। Hello guys, good morning and welcome back to my YouTube channel ATV. তো guys মানে আজি মাঘ বিহু উৰুকা তো আমাৰ চেনেলটো তৰফৰ পৰা আপোনালোক সকলোলৈকে মাঘ বিহু শুভেচ্ছা জ্ঞাপন কৰিছো। আপোনালোক সকলোৱে আহি থকা দিনবোৰ যেন সুখ শান্তিৰে উপচি পৰক তাকে কামনা কৰিছো। আৰু মানে আজি কোনো ভেলাঘৰ চেলাঘৰ বনোৱা মানে আমাৰ মানে কোনো আইডিয়া নাই বা প্লেন নাছিলে মানে। তো ঘপককৈ আমাৰ লগৰকেইটাই আমাক ঘৰলৈ আহি পেলাই আগফালে বহি পেলাই ডিছকাছ কৰিলোঁ ভেলাঘৰ এটা বনাওঁ মই আপোনালোক থাকিম বোলো এইবাৰ ভাল লাগিব আকৌ ভিডিঅ' চিডিঅ' বনাম বোলো মজা লাগিব। তো তাকে কৈ পেলাই ভেলাঘৰ এটা বনাই দিলোঁ এনেই মানে খেৰ চেৰ নাই আৰু নৰা চৰা নোহোৱাকৈ নৰ্মেল এটা ভেলাঘৰ এটা বনাই দিলোঁ। এইফালে চাওক ভেলাঘৰটো মানে বাহিৰত চাই দেখুৱাইছোঁ ভালকৈ। তো এইফালে এটা সৰু মিনি গেৰেজ হৈ গ'লতো গেৰেজ গাড়ী থোৱাৰ পৰা গেৰেজ হৈ গ'ল গাড়ীখন আহি পেলাই ভুমুকৈ এবাৰ চাক্কৈ ভাই দিম গাড়ীখন আহি পেলাই আৰু গেৰেজ এটা হৈ গ'ল না সৰু সুৰা টিপাল চিপাল দি পেলাই ভেলাঘৰ এটা বনাই দিলোঁ। ভাল মানে এতিয়া গা পা ধুই পেলাই মানে মই এতিয়া মানে ভিডিঅ' চিডিঅ' বনোৱা মানে কোনো হেৰিয়ে নাছিলে। তো সেইকাৰণে ভিডিঅ' বনোৱা নহ'লে। বাকী আজি বতৰটো ইমান ভাল নহয় চাওক কেলে হয় বাৰু মই এটা কথা বুজি নাপাওঁ বিহু আহক বা দেৱালী হওক কিবা এটা হ'লে বৰষুণ জাক আনে কিবা কোফা এটা লাগি আছে আচলতে নতুন বছৰটোত ফাৰ্ষ্ট বছৰটো সোমাইছেহে বৰষুণ দিলেই বিহুত এনেকৈ হ'লে কেনেকৈ হ'ব আৰু দেৱালীটো দেৱালীটো বৰষুণ পেনপেনীয়া দেৱালী এইবাৰ বিহুটো এনেকুৱা হৈ গৈছে কি হৈছে মানে ধৰিব পৰা নাই কিবা এটা হৈছে আচলতে বন্ধু বনাই কিবা এটা গণ্ডগোল এটা লগাই দিলে নেকি সন্দেহ লাগি আছে। বাকী চাই বিহুটো ভাল লাগিব এবাৰ খানাও খাম খানা মানে এবাৰ নামঘৰত নাখাওঁ বাকী আমাৰ ঘৰ মানে দুঘৰ তিনিঘৰমান তেনেকৈ লগ লাগি পেলাই আমি খানা খাওঁ। তো ভাল লাগিব তেনেকৈ হ'লে বেছি ভাল লাগে আচলতে। তো মজা লাগিব চাই বিহুটো ভাল লাগিব আজি। তো আকৌ এবাৰ সকলোৱে কৈ দিছোঁ সকলোকে মাঘ বিহুৰ উৰুকাৰ বা মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যিহেতু ভিডিঅ' কাইলৈ যাব। তো সেইকাৰণে সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোক সকলোলৈ আহিব লগা দিনবোৰ যেন সুখ শান্তিৰে উপচি পৰক তাকে কামনা কৰিছোঁ। বাকী বেছি কথা নকওঁ চাই ভিডিঅ'টো বেছি ব'ৰ হৈ যাব নহ'লে অলপমান তো সেইকাৰণে ব'ৰ হৈ যাব। বাকী চাই লওক আৰু বহুত ঠাণ্ডা লাগিছে ক'লে পিন্ধি লওঁগৈ ভাত খাই পেলাই লগ পাই আছোঁ চাই লওক খেল দিছে নাই এই সদায় ডাঙৰ মানুহ নে বাৰু এই সৰু লগত খেলিব লাগে নে বাৰু হা লাষ্ট নাই গাছ লৈ চাওক চাওক মোক চাওক হা এয়া খেলি আছে এয়া মাৰিলে এয়া গোটেই মাৰিলে চোৱা নোৱাৰিছে ডাঙৰ দিনত নোৱাৰিছে নাই লাষ্ট পাইছে লাষ্ট পাব লাগে আৰু তই লাষ্ট পাব লাগে আৰু। তো গাইছ আমি আজি ৰাতি পিটপিটাই ঘূৰি ফুৰিছোঁ আৰু এতিয়া আমি দাদা ঘৰলৈ আহিছোঁ। এইফালে সমূহ ৰাইজ একত্ৰিত হৈ পেলাই জিন মই না বোলে হ'ল কিবা খালে নি হা কিবা খালে নি আজি কি খালে না লাষ্ট একদম বিন্দাছ জুই পৰা আছো হাঁহি পাগলজনী কোনোবা যদি ল'ৰাজনী পচন্দ কৰিছে নহয় মোলৈ কমেণ্ট এটা কৰি দিব কণ্টেক্ট নাম্বাৰটো মই তলত দি দিম মই আপোনাৰ তলত ডেছক্ৰিপশ্যনত মই আপোনালোকক ইনষ্টা আইডিটো দি দিম চব দি দিম মই কণ্টেক্ট কৰিব অঁ চেনিৰাম যি চেনিৰাম 20টামান আছে তাই বয়ফ্ৰেণ্ডজনী। অঁ মই দেখাই আছোঁ লুকাইছে লুকাইছে একদম এই বোলে তো আমাৰ এইফালে চাওক এজন চেনিৰাম
হা একেটা চেনি খাবলৈ কেতিয়াও ভয় নকৰে হা তো ভাৰতত এজন চেনি খোৱা ব্যক্তি আমাৰ এইজন অনবৰতে চেনি খাই আছে কেনেকৈ ভিডিঅ' কলত চেনি খাই আছে আমাৰ চেনিৰাম ব্যক্তিজন দেখুৱাই দিছোঁ আপোনালোকক ভালকৈ মুখখন দেখুৱাই দিছোঁ আমাৰ চেনিৰাম ব্যক্তি এইজন চাওক এইজন চেনিৰাম ব্যক্তি আমাৰ চেনিৰাম ব্যক্তিজন এজন অনবৰতে চেনিখন বিজি হৈ থাকে দিছ ইজ চেনিৰাম বয় দেখুওৱা হৈছে আজি ৰাতি যেনেকুৱা ধামাকা হয় তেনেকুৱা ধামাকা দেখুৱাম আজি বাকী ভাল ৰাস্তা চাই যাওক হা জেৱা চুৰ কৰে বোলে তোৱে তোৰ এতিয়াই 8 হৈ নাই বাৰু চৰি 9টা বজাত তই জেৱা চুৰ কৰিবলৈ যাওঁ হা বাকী গৈ আছোঁ বিন্দাছ চাই থাকক মজা লাগিব আজি বাখৌ মালিংগা হ'বলৈ গৈ আছে পুৰা ঠাণ্ডা পৰিছিলে বৰষুণক দি দিলে বাকী বৰষুণটা এৰিছে বাৰু আৰু আমাৰ ঘৰতে এইবিলাক পাই গ'লহি এইবিলাক পুৰা গান লাগি আছে কপিৰাইট লাগি যাব তো সেইকাৰণে ইমানকৈ আপোনাৰ ভিডিঅ' দিয়া নাছিলোঁ বাকী পুৰা একদম গান লগা চেনেল চিঞৰি চিঞৰি ক'বলগীয়া হৈ গৈছে বাকী ইমান আপোনালোকক দেখুৱাই নাথাকোঁ বাকী মানে পুৰা কপিৰাইট লাগি যাব ন সেইকাৰণে অকণমান বাহিৰলৈ ওলাই গুচি আহিলোঁ কপিৰাইট লাগি গ'লে জেং হৈ যাব ন তো সেইকাৰণে পুৰা গান লগাই আছে একদম ফাটা ফাটি পাৰ্টি আজি ৰাতি পাৰ্টি নাই আমাৰ খানা আহি গ'ল মাছ মাংস ভাজি খাই লৈ আপোনালোকক লগ পাই আছোঁ খাই বৈ লগ পাই আছোঁ মজাকৈ কাষতে ৰাখো মোৰ চুলিৰ পৰা ভৰিৰে নখলৈ কিনো বাকী আছে তাইক জানিবলৈ কি দেখিলা পুৰে চাই গাইছ ৰাতি 1টা বজাত আমাৰ চাহ খাইছোঁ নামঘৰত জুই ফুৰা আছোঁ চাহ বনাই আছে চাহ তাহ এতিয়া খাম আৰু চাহকৈ বোলে গান চান বাজি আছে ধুনীয়াকৈ একদম মজাকৈ চাহকাপ খাই লওঁ 1টা বাজিছে তো গাইছ চাওঁতে ৰাতিয়ে পোৱালৈকে আৰু এইবোৰ নামঘৰলৈ চাহ খাবলৈ লৈ গৈছিলোঁ চচপেন এটা ঘৰৰ পৰা তো সেইটো লৈ আহিছোঁ নামঘৰৰ পৰা আহিছোঁ নামঘৰত এতিয়া মেজি জ্বলোৱা আৰম্ভ কৰিছে পোহৰে হ'ল গাঁওখনে লাহে লাহে বাকী সেইটো থৈ মেলি নামঘৰত মেজি জ্বলোৱা চাম ভালকৈ চাই থাকক আৰু আজি ব্লগ একেটাই কৰি দিলোঁ বেলেগ ব্লগ নবনালোঁ আৰু বেলেগকৈ এটাই কৰি পেলালোঁ চাবলৈ ক'ব আপোনালোকে আৰু লাইক চাইক কৰি দিব অলপমান আৰু গৈ আছোঁ তোমাৰ ৰিচু পাব আছে দুইটা ইয়াতে পোহৰ হ'ল চক পোহৰ হৈ গ'ল দেখক তো গাইজ এইফালে সোণমণি খুৰা ধুনীয়াকৈ মেজি জ্বলাইছে সোণমণি খুৰা ঘৰত চব বৰ্তমান মেজিটো জ্বলাইছে ধুনীয়াকৈ মেজিটো জ্বলোৱা ভিডিঅ' এটা বনাই পেলাই বোলো লৈ যাওঁ ন ভাল লাগিছে ধুনীয়াকৈ মেজি জ্বলাইছে আৰু ৰাতিপুৱা এতিয়া বৰ্তমান 5:30 হৈ গৈছে তো চব আপোনালোকে ধুনীয়াকৈ অকণ মনে থাকোঁ মেজি জ্বলাই লওক তো এইফালে এটা ধুনীয়া এটা পৰিৱেশ একদম ৰাতিপুৱা মজা জ্বলি গ'ল অকণমান ডাঙৰকৈ আছে বাৰু হ'লেও ধুনীয়া পৰিৱেশ এইফালে চব ধোঁৱা মেজি জ্বলি গ'ল আমাৰ ৰঙা আলু পুৰা পৰ্ব ৰঙা আলু পুৰি আছে লৈ আমাৰ খুৰা ৰঙা আলু মেজি টিকেলাল কি হ'ল ৰঙা আলু খাই গাল ৰঙা হৈ গ'ল ইয়া গাছ ৰঙা আলু অকণ খাই লৈছোঁ ৰঙা আলু হেনো খাব লাগে মাঘৰ বিহুৰ দিনাখন অকণ খায়ো মজা ৰঙা আলু আপোনালোকে খাব
জুই শিকাই আছোঁ ধুনীয়াকৈ বহি পেলাই তাকে একদম পুৰা টোপনি ধৰি আছে কালিটো নুশুলোৱে এনেকৈ গ'ল বাকী আৰু চব চলি আছে তো গাইছ মানে গা পা ধুই মেলি একদম শুই দিলোঁগৈ তোমাৰ টোপনি হৈ উঠি আছিলে টোপনি লাগি আছিলে কাৰণে শুই দিলোঁগৈ এতিয়া উঠি আহিছোঁ এতিয়া বাজিলে তো এতিয়া উঠি আহিছোঁ এইফালে জলপান খাই লওঁ এইফালে পূৰা একদম ধুনীয়াকৈ জলপান লৈ আছোঁ জলপান খাই আপোনালোকক লগ পাই আছোঁ কষ্ট না অকণমান নে ওলাই যাম যদি সময় পাওঁ তো গাইছ বস্তু এটা চাবানি এইফালে চাওক খালী পাতি খালী কৰি পঠিয়ালোঁ এনেকৈ মানে বহুত দিনৰ মূৰত আজি মানে চিৰা মুড়ি জলপান খাইছোঁ বহুত ভাল লাগি গ'ল সেইকাৰণে চাফা দি দিলোঁ পূৰা খুজি মাৰি দিছোঁ আজি খালোঁ এতিয়া বিন্দাছ খাই বোৱা লগ পাওঁ মুখ আগতে ধুই আহোঁ মানে মুখখন পানী গছ খাই আহোঁগৈ তো গাইছ মানে এতিয়াহে আকৌ ভিডিঅ' বনাইছোঁ মানে কি হ'ল মই মানে একদম ৰাতিপুৱা মানে জলপান খাই পেলাই পূৰা শুই দিলোঁ তো কালি পূৰা টোপনি ক্ষতি হৈ গৈছিলে চকুটো একদম পূৰা সোমাই গৈছিলে মানে শুই দিলোঁ তো শুই মেলি উঠিলোঁ উঠি পেলাই এতিয়া অকণমান জুই ফুৱাই আছোঁ খুৰাহঁতৰ ঘৰতে বোলে জুই ফুৱাইছিলোঁ জুই ফুৱাইছোঁ একদম ধুনীয়াকৈ বাকী আকৌ যাম আৰু মায়ে ভাত বনাই আছে ভাত চাত খামগৈ খাই বৈ আপোনালোকৰ ভিডিঅ'টো সামৰণি কৰিম আৰু বাকী এটা মানে এইটো একদম মানে দুদিনৰ মিলাই পেলাই ভিডিঅ' এটা দি দিলোঁ আৰু এইকেইদিন বহুতো ভিডিঅ' নাছিলোঁ কাৰণে বাকী ভিডিঅ'ত আকৌ আৰু এটা আহিব তাৰ পাছত ভাওনা ভিডিঅ' আহি থাকিব ভাওনা ভিডিঅ' এটা আহিব এণ্ড তাৰ পাছত আকৌ এটা ভিডিঅ' আহিব তাৰপৰা আকৌ এটা ভাওনা ভিডিঅ' আহিব তো দুদিনকৈ ভাওনা আছে তো একদম অৱস্থা বেয়া হৈ গ'ল পূৰা টোপনি ক্ষতি একদম সেইকাৰণে ইমানকৈ ভিডিঅ' কৰি থকা নাই যেতিয়া শুইহে আছোঁ আৰু শুলোঁ কি হ'ল টোপনি পূৰ হোৱাই নাই একদম ৰাতিকৈ ভালকৈ টোপনিটো পূৰ হ'বগৈ আৰু বাকী বহি আছোঁ ধুনীয়াকৈ একদম আৰামত খাই লওক ভাল লাগে ভিডিঅ'টো কি কৰিছ কালিও খানা একেই আজিও খানা একেই মাছ মাংস মাছ ভাজি আছে এইফালে মানুহে খাই আছে আৰু বিন্দাছকৈ খাই লওঁ খাই বৈ পেলাই অকণমান জুই শিকিম পেলাই শুমগৈ আৰু বেয়া টোপনি ধৰিছে ভাতটো বিন্দাছ খাই লওঁ তো গাইছ একদম ভাত চাত খাই মেলি জুই ফুৱালোগৈ মানে মোবাইলৰ চাৰ্জটো নাইকিয়া হৈ গৈছিলে সেইকাৰণে ভিডিঅ' মানে ভিডিঅ' বনাই মন নগ'লেগৈ আৰু মানে মোৰ ভাগৰ লাগি আছে কাৰণ ভিডিঅ' বনালোঁ বাকী জুই চুই ফুৱালোঁ ফুৱাই মেলি এতিয়া আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আজি এটা দীঘল এটা লাম্বা ভিডিঅ' হৈ গ'ল তো যদি আপোনালোকে আজি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব এণ্ড যিসকলে আমাৰ চেনেলটো নতুনকৈ চাই আছে প্লিজ সেইসকলক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আচলতে 200 ছাবস্ক্ৰাইবাৰ হ'বলৈ আৰু মাত্ৰ 5টা নে 6টা লাগে তো আপোনালোক সকলোৱে ছাবস্ক্ৰাইবটো কৰি দিয়কচোন কাৰণ 6টা ছাবস্ক্ৰাইবাৰ লাগে আৰু 6টা লাগে তো আপোনালোকে আৰু 6টা ছাবস্ক্ৰাইব কৰি পেলাই আমাৰ যিটো ফেমিলি এই ফেমিলিটোৰ লগত জইন হৈ যাওক তো এই ফেমিলিটোৰ লগত জইন হৈ গ'লে ধামাকা ভিডিঅ' চাবলৈ পাই থাকিব সদায় ইয়াকে ক'লোঁ তো আজি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব চব সকলোখিনি কৰি দিয়ক তো আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ পৰিস্থিতিয়ে আজিলৈ এৰিলোঁ বাই বাই আৰু এবাৰ সকলোলৈকে হেপী মাঘ বিহু আপোনালোক সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ ফালৰ পৰা কাৰণ আপোনালোক সকলোৱে যেন দিনবোৰ সুখৰ হওক সুখ শান্তিৰ হওক তাকে কামনা কৰিছোঁ আৰু ইয়াকে ক'লোঁ বাকী বাই বাই